নমস্কাৰ, মই প্ৰহ্লাদ বৈশ্য। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল প্ৰহ্লাদ ব্লগছ। মই আগৰ ভিডিঅ'টোত মোৰ দেউতাই কৰা আমাৰ ঘৰৰ আগফালে আৰু পিছফালে কৰা পাচলিৰ খেতি দেখুৱাইছিলোঁ আৰু তাত এবিধ বিশেষ পাচলিৰ বিষয়ে মই কৈছিলোঁ, মানে কচু। সেই কচুবিধৰ বিষয়ে মই কৈছিলোঁ যে সেই কচুবিধে বিশ্বৰ বজাৰ দখল কৰিছে, লগতে সেই কচুবিধৰ বহুত ঔষধি গুণ আছে আৰু ট্ৰেডিশ্যনেল পাচলি হয় মণিপুৰৰ। গতিকে সেই পাচলিবিধৰ ওপৰত মই বেলেগ এটা ভিডিঅ' বনাম বুলি কৈছিলোঁ আপোনালোকক। তো সেই পাচলিবিধ এতিয়া মই দেখুৱাই আছোঁ আৰু সেই পাচলিবিধৰ কি ঔষধি গুণ আছে, লগতে কি ৰেচিপি বনাব পাৰি সেই পাচলিবিধৰ পৰা, গোটেইখিনি মই দেখুৱাই আছোঁ আপোনালোকক। চাওক, এই পাচলিবিধ বিশ্বৰ বজাৰ দখল কৰা ট্ৰেডিশ্যনেল পাচলিবিধ। আৰু মোৰ ভিডিঅ'ত দেখিছে আপোনালোকে, কিন্তু ইয়াৰ যিটো ঔষধি গুণ আৰু কিহৰ কাৰণে বিশ্বৰ বজাৰ দখল কৰিলে আৰু কিয় ইমান ফেমাছ হ'ল সেই বিষয়ে কোৱা নাছিলোঁ, এতিয়া ক'ম বাৰু। এই কচুবিধৰ ঔষধি গুণ মানে এই কচুবিধ খালে BP কণ্ট্ৰল হয়, চুগাৰ কণ্ট্ৰল হয়, লগতে যিবিলাক এই কচুবিধ খালে কেঞ্চাৰ ৰোগীসকলৰ কাৰণে ভাল। এই কচু খালে কেঞ্চাৰ নহয়। এনেকুৱা বহুত ঔষধি গুণ আছে এই কচুবিধত। লগতে এই কচুবিধ মণিপুৰত বহুত ডাঙৰকৈ ইয়াৰ খেতি কৰা হয়, কিন্তু আমাৰ অসমত তেনেকৈ হয়তো হয়, যিহেতু আমাৰ নৰ্থ ইষ্টৰ জলবায়ু প্ৰায় একেই, সকলো ঠাইতে হয়, কিন্তু মণিপুৰত এই কচুবিধ বহুত ফেমাছ হয়। আৰু যেনেকুৱাকৈ আমাৰ ভোট জলকীয়াই বিশ্বৰ বজাৰ দখল কৰিছে, আমাৰ অসমৰ ভোট জলকীয়া এমাজনত পোৱা যায়, ঠিক তেনেকৈ এই কচুবিধো মানে বিশ্বৰ বজাৰ দখল কৰিছে আৰু এই কচুবিধ এমাজনত পোৱা যায়। এমাজনত মাৰি চালে য়েনডেম টাৰু বুলি মাৰি চালে আপোনালোকে তাত আহি যাব আৰু তাৰ পৰাও কিনিব পাৰে। চাওক, আৰু ইয়াৰ যিটো ৰেচিপি, এই ৰেচিপিটো হৈছে এই কচুবিধক ভাজিও খাব পাৰি, কেঁচাই চাটনি বনাই খাব পাৰি। মণিপুৰত এই কচুবিধৰ পৰা চিঞ্জো বনায়, তাৰপিছত উটি বনায়, এনেকুৱাকৈ বহুত ধুনীয়া ধুনীয়া ৰেচিপি বনায়। এই পাতবিধো খাব পাৰি, ফ্ৰাই কৰি পাতৰ চব্জি বনাই খাব পাৰি, তাৰপিছত পকৰি বনাই খাব পাৰি। এনেকুৱাকৈ বহুত কেইবাটা ৰেচিপি বনাব পাৰি, বইলো কৰিব পাৰি। এই কচুবিধ কেঁচাই খাব পাৰি, মই কেঁচাই খাই দেখুৱাই দিছোঁ এবাৰ। চাওক, এই কচুবিধ মানে কেঁচাই খাব পাৰি, সেইকাৰণে ইয়াৰ যিটো মণিপুৰত চিঞ্জো বুলি কয়, সেই চিঞ্জো ৰেচিপিটো ডাইৰেক্ট কেঁচাই কুটি বনায়। আৰু মোৰ ইউটিউব চেনেল এটা আহি আছে ফুড বেংকৰ ওপৰত, মানে ট্ৰেডিশ্যনেল ফুড বেংক বুলি এটা মোৰ ইউটিউব চেনেল আহি আছে, আৰু সেই চেনেলটোত আপোনালোকে ইয়াৰ ৰেচিপিবিলাক দেখিবলৈ পাব। তো এতিয়া মই এই কচুবিধ যে কেঁচাই খাব পাৰি সেইটো মই দেখুৱাই দিছোঁ। বা যিটো ওপৰৰ বাকলি সেইটো পেলাই দিব লাগে। আৰু বহুত টেষ্টি হয়, সেইকাৰণে হয়তো বিশ্বৰ বজাৰ দখল কৰিছে এই কচুবিধে। একদম নধৰে, বেলেগ কচু আপুনি এনেকুৱাকৈ কেঁচাই খাব নোৱাৰে, কিন্তু এই কচুবিধ আৰামত আপুনি কেঁচাই খাব পাৰে। আপোনালোকৰ যদি এবিধ কচু যদি আছে লগাব, নহ'লে ঘৰত আছে, আমাৰ ঘৰত আছে, ইয়াৰ পৰাও লৈ যাব পাৰিব। প্ৰায়ভাগ কিছুমান ঘৰত মই দেখিছোঁ এবিধ কচু, কিন্তু ইয়াৰ বিষয়ে হয়তো নাজানে। আৰু মই যিহেতু মণিপুৰত আছিলোঁ, তাত বহুত ফেমাছ আছিল এই কচুবিধ, প্ৰত্যেক মানুহৰ ঘৰে ঘৰে পাব, আৰু সিহঁতৰ তাত গ'লে এই কচুবিধৰ ৰেচিপি পাবই আপোনালোকে খাবলৈ, যিকোনো এটা। সেইকাৰণে মই গম পাইছোঁ এই কচুবিধৰ বিষয়ে। তো এই কচুবিধৰ বিষয়ে ইমানেই আছিল। ইয়াতে মই মোৰ ভিডিঅ'টো শেষ কৰিছোঁ, আৰু ইয়াৰ যিবিলাক ৰেচিপি আছে সেইবিলাক মই দেখুৱাম মোৰ বেলেগ এটা ইউটিউব চেনেলত, ফুড বেংকিং ইউটিউব চেনেলত, সেইটোত মই দেখুৱাম আপোনালোকক।